Hello friends, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আমাৰ মাইনাই আজি দেওবাৰ বুলি পুৰা শুইছে, উঠিবই পৰা নাই। উঠা উঠা। গুড মৰ্নিং। Hello friends, welcome back to my YouTube channel Manashi vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে, মোৰো ভালে। আজি মই মোৰ গাৰ্ডেনখন অকণমান মেৰামতি কৰিম বুলি ভাবিছোঁ আৰু দুটামান নতুন নতুন টাবো বনাম। কেনেকৈ টাবকেইটা বনাওঁ দেখাই যাম। আৰু এইখন মোৰ ঘৰৰ ফুলনি, মানে ইয়াতে মই চব এইখিনিত ইমান এটা চিজিল হৈ থকা নাই, কাৰণ ইয়াতে মই এয়া মোৰ অলৰেডি কিনি আনিছিলোঁ নাৰ্চাৰীৰ পৰা, আনি মাত্ৰ এডাল দিছিলোঁ, কিন্তু ইমান কেইডাল হৈ গৈছে। আৰু ইয়াতে এই এটা বেলেগ আছে, এইটো মই অলৰেডি টাপত যাওঁ দিছোঁ, সেইখিনি তাতেও কেইডালমান দি দিছোঁ। আৰু এইজোপা হৈছে ড্ৰাগন ফ্ৰুট। এইজোপা যেতিয়া মই জোৱাই থৈছিলোঁ পচি গৈছিলে গোটেই গুৰটো, দেখি পাইছে, কিন্তু যেতিয়া আকৌ তাৰ কাষেদি কলি আহিছে তেতিয়াহে মোৰ মনটো খুবেই ভাল লাগিছে। আৰু এইজোপা মই গিফ্টত পাইছিলোঁ। আৰু এয়া মই বটলেৰে বনাব ওলাইছোঁ টাব। য'তেই নাপাওঁ কিয় মই ডাঙৰ ডাঙৰ বটল বা ক'ল্ড ড্ৰিংকছ খুৱাই হওক বা দাদাহঁতকো কওঁ বা মই ক'ৰবাত যদি পাওঁ বা বুটলি আনি পিনে এনেকৈ টাববোৰ বনাওঁ হেংগিঙৰ কাৰণে। আৰু হেংগিং মানে বগাই থকা গছবোৰ মই তেনেকৈ লুকাই পিনে হেংগিং কৰি থৈ দিওঁ। বটলৰ টাবটোত মই অলপমান মাটি দিছোঁ। আগতে আনি থোৱা টাব এটাৰ পৰা মাটি ওলাই পিনে মাটি দিছোঁ। আৰু এয়া হৈছে খাৰখিনিত মই দিছোঁ নাৰিকলৰ গছৰ শিপা, আৰু এই যে আমি নাৰিকলবোৰ ৰুকোঁ তাৰে মানে ভিতৰৰ যিটো মানে ব্ৰাউনিছ থাকে ন, সেইখিনি বহুত বেছি ভাল, মানে ফুলৰ কাৰণে বহুত বেছি সাৰুৱা হয়। আৰু লগতে মই জুইৰ ছাই দিছোঁ, আৰু এনেকৈ গছজোপা ফুলৰ টাবটোত ৰুই দিওঁ। হেংগিং ক'তনো কৰোঁ দেখাওঁগৈ। ফুলজোপা দিবৰ কাৰণে যে ক'ত যে কি কৰিব লগা হৈছে নহয়। আৰু এয়া হৈছে সৰুদাই মোক অকণমান হেল্প কৰি দিছে। আৰু মাটিখিনি খুন্দি আছিলোঁ, আৰু খুন্দোতে এয়া শিপাডাল হৈছে আমাৰ পলামজোপাৰ। আমাৰ এডাল ধুনীয়া পলামৰ গছ আছে, দেখাম বাৰু দেই নেক্সট ভিডিঅ'ত। আৰু এইজোপা মই এতিয়া টাবৰ পৰা ওলাই মাটিত দিম। আৰু টাবটো মোৰ টাববোৰ আৰু বটল বা কণ্টেইনাৰে বেছি থাকে, আৰু এইজোপা অকণ ডাঙৰ হৈ গৈছে, টাবটোত সৰু হোৱাৰ কাৰণে সেই তাৰ পৰা উলিয়াই মই মাটিত এনেকৈ খিৰিকীৰ ওচৰতে পুতি দিওঁ বুলি ভাবিলোঁ।
এইবাৰ ঘৰৰ ভিতৰত পুতাৰ পিছত মই আমাৰ পদূলিলৈকে আহিছোঁ। আমাৰ দুখন গেট আছে, এইখন হৈছে ছেকেণ্ড গেট আৰু ছেকেণ্ড গেটখনৰে আমি বেছিকৈ অহা যোৱা কৰোঁ। ভাবিলোঁ পদূলি মুখটো অকণমান ধুনীয়া কৰি দিওঁ আৰু এই যে দেখিছিলে মই তাৰ পৰা তুলি আনিছিলোঁ, সেই তাৰ পৰা এডাল গছ ইয়াতে মই মানে পুতি দিওঁ। যেতিয়া ডাঙৰ হ'ব লহপহকৈ মানে জোপা হ'ব, জোপোৱা হ'লে বহুতে ভাল লাগে এই গছজোপা। আৰু মোক সহায় কৰি আছে আমাৰ ঘৰ ভাড়াত থকা বাবু। সি আমব্ৰেলাটো ধৰি আছে, কিন্তু ৰ'দ কিন্তু মোৰ তাত পৰি আছে। তথাপিও বেচেৰা যে মোক সহায় কৰি আছে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব। মোৰ বটলেৰে বনোৱা হেংগিং টাবকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। আজি ৱেডাৰ চাওক, আমাৰ ঘৰৰ পৰা ধুনীয়াকৈ সেইখন পাহাৰ দীপৰ বিল হয়। আমাৰ ওচৰৰ পৰা নিচে ওচৰ। আমি যদি এই ভিতৰত এনেকৈ যাওঁ, তাৰমানে এইখিনিতে দীপৰ বিলখন, কিন্তু আমি গাড়ীৰে গ'লে মানে এইফালেৰে গ'লে এনেকৈ ঘূৰি যাব লাগে। ঘৰৰ বাগিচাখনৰ কাম হোৱাৰ পিছত এতিয়া মই মাইনাৰ লগত এঠাইলৈ গৈ আছোঁ, কাৰণ তাইক মই প্ৰমিছ কৰিছিলোঁ আজি তাইক মই আউটিঙত লৈ যাম বুলি। কাৰণ তাই স্পৰ্টছ গাৰ্ল হয় আৰু টাইকাণ্ডোৰ ফাৰ্ষ্ট গ'ল্ড মেডেলিষ্ট হৈছে, আৰু তাৰ কাৰণে মই তাইক লৈ গৈছোঁ এঠাইলৈ। ক'তো গৈ আছোঁ অলপ পিছত বাৰু দেখাই আছে। অলপ বতৰটো যদিও সেমেকা, আমি গৈ আছোঁ। আমি পালোহি আদাবাৰী তিনিআলি ডমিন'জ পিজ্জা। একচুৱেলি আমি আহিছোঁ আজি পিজ্জা খাবলৈ। বলকচোন তেনেহ'লে পিজ্জা খাই আজি আমেজকে লওঁ। যিসকল লোকে মোৰ চেনেললৈকে প্ৰথমবাৰ আহিছে তেওঁলোকক অনুৰোধ জনালোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে, আৰু লগতে লাগি থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে নতুনকৈ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পায়। আজি ব্লগটো মই ইয়াতে সামৰিব ওলাইছোঁ। যদি মোৰ ব্লগটো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে অলৰেডি কৰি ধৰিছে তেখেতসকলক বহুত বেছি ধন্যবাদ। এনেকৈ মৰম কৰি থাকিব। সেইকাৰণে বাই, লাভ ইউ।